নমস্কাৰ, আন এটি নতুন ৰেচিপিৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আন এটি নতুন আৰু টেষ্টি ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ৰেচিপিটো হৈছে মেগী ৰেচিপি। তেনেহ'লে আহক আজি ৰেচিপিটোলৈ আগবাঢ়োঁ। এয়া ৰেচিপিটোৰ কাৰণে মেগী 2 পেকেট লৈছোঁ আৰু তাৰপিছত পিঁয়াজ লৈছোঁ, গাজৰ, বিলাহী, বন্ধাকবি ল'লোঁ। এয়া কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন পাতি কিনে তাত মিঠাতেলখিনি দিয়াৰ পিছত এয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পিছত হালধি দি দিলোঁ। হালধি দিয়াৰ পিছত এয়া কাটি থোৱা গাজৰকেইটা দি দিলোঁ। গাজৰখিনি দি দিলোঁ। গাজৰখিনি দি ভালকৈ লৰাই দিছোঁ। এয়া দেখিছেনে, ভালকৈ লৰাই আছোঁ মই। তাৰপিছত ইয়াত বন্ধাকবিখিনি দি দিছোঁ। কবিখিনি দি কিনি ভালকৈ লৰাই দিম। গাজৰ আৰু বন্ধাকবি আৰু তেলখিনি ভালকৈ মিহলি হৈ যাবলৈ এয়া লৰাই আছোঁ ভালকৈ। তাৰপিছত তাতে মই নিমখখিনি দি দিছোঁ। নিমখখিনি সোৱাদ অনুসৰি দিব। নিমখ দিয়াৰ পিছত এয়া তাত মই বিলাহীখিনি দি দিছোঁ, কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পিছত মই ভালকৈ লৰাই দিম কবি, গাজৰ, বিলাহীখিনি। তাৰপিছত ঢাকনখন দি দিছোঁ। ঢাকনখন দি অকণমান দেৰি থৈ আকৌ উলিয়াই চাইছোঁ। এয়া ভালকৈ সিজিছেগৈ অলপ অলপ। বিলাহীখিনি সিজিবলৈ ষ্টাৰ্ট হৈছে। এয়া বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। তাৰপিছত তাতে মই মছলাখিনি মেগী মছলা অকণমান দি দিছোঁ। এয়া মেগী মছলাখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিছোঁ। দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে। তাৰপিছত তাতে মই মেগীখিনি দি দিছোঁ। মেগী 2 পেকেট দি কিনি ভালকৈ লৰাই দিছোঁ। তেলখিনি ভালকৈ লাগি যাবলৈ এয়া অকণমান দেৰি ভাজি কিনি তাত মই পানীখিনি দি দিম। এয়া পানী মই এবাটি দিলোঁ। পানী এবাটি দি ভালকৈ লৰাই দিছোঁ এয়া মেগীখিনি। তাৰপিছত মই অকণমান মছলা দি দিম। বাকী থকা মছলাখিনি অকণমান দি দিম। তাৰপিছত মছলা দিয়াৰ পিছত ভালকৈ লৰাই কিনি আকৌ ঢাকি দিছোঁ। ঢাকনখন দি দিলোঁ। এয়া ঢাকন দি অকণমান উতল অহালৈকে থৈ দিম। এয়া গেছৰ চিমটো মই বঢ়াই দিলোঁ। তাৰপিছত এয়া উতলিছে। তাতে মই বাকী থকা মছলাখিনি দি দিলোঁ। মছলা দিয়াৰ পিছত মই ভালকৈ লৰাই দিলোঁ। এয়া জলকীয়া দিবলৈ পাহৰিছিলোঁ, দেৰিকৈ দিয়া হৈছে। এয়া জলকীয়া 2টা দি দিলোঁ। জলকীয়াকেইটা দিয়াৰ পিছত পানীখিনি অকণমান শুকোৱালৈকে মই লৰাই আছোঁ। এয়া দেখিছেনে আমাৰ পানীখিনি শুকাইছে প্ৰায়। এয়া আমাৰ মেগী ৰেডি হৈ গ'ল। গেছটো মই অফ কৰি দিম এতিয়া। এয়া গেছটো অফ কৰি দিলোঁ। তাৰপিছত এয়া মেগী আমাৰ হৈ গ'ল, উলিয়াইছোঁ। এয়া মেগী ৰেডি হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট কৰিব নাপাহৰিব। যদি মোৰ ভিডিঅ'ৰ নতুন ভিউৱাৰ্ছ হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ পুনৰ অন্য এটি নতুন ৰেচিপি লৈ পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।